এভৰিৱান ৱেলকাম টু মাই চেনেল জীवन জিন্দাবাদ একদম ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা লৈ আহিছোঁ টিকটক ভাৰতত বন্ধ হ'ল ইতিমধ্যে ভাৰত চৰকাৰে আজি অকমান আগত টিকটক বেন কৰিলে তো খুব ভাল সুন্দৰ পদক্ষেপ লৈছে বাকিবোৰ এপছো বন্ধ কৰক সোনকালে আমি সাজু আছোঁ ভাৰত চৰকাৰৰ লগত আপোনালোকক সাজু থাকক টিকটক বন্ধ হ'ল খুব ভাল লাগিছে মনটো ফাইনেলি উই গট দ্য ৰিজাল্ট টিকটক বেন ইন ইণ্ডিয়া অ'কে এতিয়া ডাঙৰ প্ৰশ্ন হ'ল অসমত কিছুমানে আত্মহত্যা কৰিব নেকি কিয়নো অসমৰ মানুহবোৰ এনেও খুব বেছিকৈ আৱেগিক আৰু কিছুমান অভিনেতা কিছুমান টিকটকৰ অভিনেতা মই খুব দেখিছোঁ বা যিহে সিহঁতৰ কথা আছিল গতিকে তেওঁলোকক কৈছোঁ দুদিন ধৈৰ্য ধৰক ভাৰতত আৰু খুব ভাল এপছ আৰম্ভ হ'ব ইতিমধ্যে মিত্ৰ এপছ আৰম্ভ হৈছে গতিকে আপোনালোকে আত্মহত্যা বা কোনো ধৰণৰ ডিছপ্ৰেশ্যনত নুভুগিব কেইদিনমান অপেক্ষা কৰক টিকটক বেন হ'ল কি হ'ল বেলেগ সকলো ওলাব গতিকে আৰু 52টা এপছ আছে চাইনিজ এপছ সেই সকলোবোৰ ভাৰত চৰকাৰে বেন কৰক আমি সকলো ভাৰতীয় একলগ হৈ আছোঁ ভাৰতৰ লগত আমি একলগ আৰু চাইনাৰ বিৰুদ্ধে আমি এই সফল যাত্ৰাত আমি সফল কৰিবই লাগিব যাত্ৰাত আমি আগুৱাই যাবই লাগিব জয় হিন্দ টিকটক বেন হ'ল ইণ্ডিয়াত খুব ভাল লাগিল খবৰটো শুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আহক এই টিকটকটো অ'পেন কৰোঁ আহক তো এই টিকটকটো অ'পেন কৰিছোঁ মই এতিয়া টিকটক বেন তো ইয়াতে একো দেখুৱা নাই ন ইণ্টাৰনেট কানেকশ্যন দেখাইছে কিন্তু কানেকশ্যন চাইছোঁ কানেকশ্যন ঠিকে আছে ভিডিঅ' নাই সকলো ডিলেট সকলো শেষ ইয়াৰ আমি প্ৰথম ক্ৰেডিট আমি কেৰিমণিটোক দিবই লাগিব কেৰিমণিটো যথেষ্ট তেওঁ কষ্ট কৰিছিল এই টিকটকৰ বেন ধৰাৰ ক্ষেত্ৰত আৰু ধন্যবাদ ভাৰত চৰকাৰকো আমি ধন্যবাদ দিবই লাগিব আৰু বহুতো এপছ আছে চাইনিজ এপছ 52টা এপছ আছে এচি বাজাৰক লাইক আদিকে ধৰি মই ইয়াৰ ওপৰত ভিডিঅ' আগতে বনাই থৈছোঁ গতিকে সেই ভিডিঅ'টো চাব আপোনালোকে কিমানটা এপছ আছে ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই লিংক দি দিম কিমানটা এপছ আছে সকলোবোৰ আপোনালোকে চাব আৰু টিকটক ভাৰতত বেন হ'ল খুব ভাল কথা খুব ভাল লগা খবৰ এতিয়া কথা হ'ল এই অসমত বহুত ল'ৰা মেখেলা পিন্ধি পেলাই টিকটক কৰি আছিল গতিকে তেওঁলোক বাচি গৈছে থেংকছ গড তেওঁলোকক ছোৱালী হোৱাৰ পৰা আপোনালোকে ৰক্ষা কৰিলে তো এই ফাইনেলি টিকটক ইজ বেণ্ড ইন ইণ্ডিয়া অ'কে আজিৰ পৰা প্ৰায় এবছৰমানৰ আগতে মই টিকটক ইনষ্টল কৰিছিলোঁ কিছুমান ভাল লগা ভিডিঅ' চাবলৈ কাৰণে কিন্তু যেতিয়াই মই সেইবোৰৰ হিজিৰামিবোৰ দেখিবলৈ ল'লোঁ ল'ৰাবোৰৰ তো লগে আনইনষ্টল কৰিলোঁ আজি পৰ্যন্ত আৰু ইনষ্টল নকৰিলোঁ তাৰপিছত চালোঁ চাইনিজ এপছৰ বিষয়ে চাইনিজ এপছ যিমানখিনি আছিলে গোটেইখিনি ডিলিট কৰিলোঁ মোৰ তাত এতিয়া এটাও চাইনিজ এপছ নাই আৰু আপোনালোকেও বৰ্জন কৰক ধন্যবাদ জয় অসম আৰু জয় হিন্দ